dear students, speak out my heart to my dear students. And I also wish a very good afternoon to the President of Equal Opportunity, Dr. Neo. Thank you so much for giving me this opportunity. And you must be surprised why am I speaking in English. I first chose to speak in English because today, whatever is written on this flex here is in English, a motivational talk. I have been invited to give a motivational talk speech on passion and profession. So I thought it would be better if I start with English and then slowly switch over to my mother tongue, Assamese, which I will be more comfortable in. মোৰ মনৰ কথা ক'বলৈ মই মোৰ ভাষাত হয়তো বেছি সুবিধা পাম তথাপিও যিহেতু passion and profession আজি মোক দিয়া হৈছে টপিক ক'বলৈ the first and foremost thing that comes to my mind হঠাৎ এটা ৰিয়েলাইজেশ্যন হৈছে মোৰ কালিৰ পৰা যেতিয়া মোক ক'লে passion and professionৰ ওপৰত ক'ব লাগে that passion is the word passion is my most favorite word in English literature. কাৰণ মই ভাবো মই এই passionৰ জৰিয়তে জীয়াই আছো মোৰ জীয়াই থকাৰ আহিলা আৰু মই গাড়ী কিনা মই কাপোৰ কিনা মই মোৰ নিজৰ যে মোৰ এটা ইনকাম আছে এইবোৰ সব passion আজি মোৰ যিটো পৰিস্থিতি মোৰ পৰিস্থিতিটো চাই পেলাই তোমালোক মোটিভেটেড হ'ব লাগে যে মোৰ সমসাময়িক যিমান অভিনেত্ৰী আছে সকলোৰে হাজবেণ্ড জীয়াই আছে সকলোৰে বাচ্চা হৈছে মোৰ হাজবেণ্ড নাই এতিয়া মোৰ বাচ্চা নাই বাট মই তথাপিও জীয়াই আছো কিয় জীয়াই আছো মই মোৰ পেশ্যনৰ কাৰণে জীয়াই আছো and what is my passion my passion is acting so তোমালোকে এতিয়া ৰিয়েলাইজ নকৰিবা যে তোমালোকৰ কাৰণে হয়তো এতিয়া I'm not generalizing সকলোৰে কাৰণে নহয় কিন্তু এইটো বয়সত বহুতৰে কাৰণে আটাইতকৈ ফেভৰেট ৱৰ্ডটো হৈছে লাভ ৰাইট কিন্তু later on যেতিয়া আৰু কেইবছৰমান আগুৱাই যাবা বয়স বাঢ়িব তোমালোকে তেতিয়া বুজিবা যে আচলতে পেশ্যনটোহে মূল তাৰমানে ধাৰা মূল শব্দ মূল জীয়াই থকাৰ মই পেশ্যনৰ অসমীয়া শব্দটো বিচাৰিব চেষ্টা কৰিছিলোঁ খুব সহজে লিখি দিয়ে মানুহে মোৰ নিচাই মোৰ পেচা অকল এটা শব্দ নিচাই পেশ্যনক নুবুজায় মই কোনোবা এজনক ফোন কৰি ক'লো যে মোক চাই দিব লাগে ডিকশ্যনেৰীত যে এক্সেক্টলি পেশ্যন অসমীয়াত কি হয় পেশ্যন মানে এটা শব্দ নাই অভিধানতো তাতে আছে ডিকশ্যনেৰীত হেৰি বুলি আবেগ আসক্তি তাৰ মানে পেশ্যন অকল এটা শব্দ নহয় তাৰ মানে ইংৰাজীত এটা শব্দ কিন্তু আমাৰ অসমীয়াত চাবলৈ গ'লে বহুতো আবেগ অনুভূতিৰ সংমিশ্ৰণ হৈছে পেশ্যন আৰু আবেগ আসক্তি নিচা প্ৰেম ভালপোৱা এনে ধৰণৰ অনুভূতিৰ এটা শব্দ হৈছে passion আমি passion আৰু professionৰ ওপৰত কথা পাতিম আৰু বহলভাৱে কিন্তু তাৰ আগতে মই মোৰ মৰমৰ বাইদেউ মালাবাক ধন্যবাদ জনাইছো বিশেষভাৱে যে আজি মোক এই সুযোগকণ দিয়াৰ বাবে ইয়ালৈ আহি এনেকৈ তোমালোকৰ লগত কথা পতাৰ যি সুযোগ দিছে আৰু আজি এই যিটো হল এই হলটোৰ নামটো মই লক্ষ্য নকৰিলোঁ এইটো হলটোৰ পাৰ্টিকুলাৰ কিবা নাম আছে নেকি it is dedicated হেৰিৰ এই 13 গৰাকী শিশুৱে নিজৰ প্ৰাণ হেৰুৱাইছিলে এই হিংসাত্মক ঘটনাটো শিশু শিক্ষা উৎকৰ্ষ সাধনৰ এইটো এটা হল সেইটো উদ্দেশ্যৰে সেইটো নামত এই হলটো স্থাপন কৰা হৈছিল সেই দিনটো সেই ঘটনাটো আমি কোনেও পাহৰিব নোৱাৰো এতিয়াও গা কঁপি উঠে সেই ঘটনাটোৰ কথা মনত পৰিলে আমিতো দেখা নাই ইয়াতে হয়তো বহুতে দেখিছে সিদিনা উপস্থিত আছিলে ইয়াতে আৰু যি 13 গৰাকী শিশুৱে প্ৰাণ হেৰুৱাইছিল তেনেকুৱা ধৰণৰ ঘটনা যাতে অসমত আৰু কেতিয়াও নহয় কিন্তু দুখৰ বিষয় যে আমি তেখেতসকলক কিবা থাকিব পাৰে কিয় পিন্ধাইছে কিন্তু মোৰ লাইফৰ এথিক্স বা মোৰ লাইফৰ ফিলচফি সেইটো নহয় যে মই সেই কেইজন ব্যক্তিক ঘূৰাই আনি পেলাই গামোচা পিন্ধাম বা যি হওক পিন্ধালে যি হওক
মই এই হলটোৰ বিষয়ে কোৱাৰ অৰ্থটো এটাই যে মই আজি উঠি আহোঁতে ৱালত পিক পেলোৱাৰ দাগ দেখিছোঁ এই হলটোত, আৰু সেইটো মই অলপ দুখ পাইছোঁ অন্তৰত। সেইটো হ'ব নালাগিছিল। সেইটো মই আপোনালোকক দুখ নিদিওঁ, দোষাৰোপ নকৰোঁ। মই জানো ভালকৈ কোনে কৰে তেনেকুৱা ধৰণৰ কাম, কিন্তু সেই তেনেকুৱা ধৰণৰ কাম অকল তোমালোকে নাভাবিবা যে ইয়াতে যিকেইজনে চাফা কৰে তেওঁলোকৰ দায়িত্ব, বা তোমালোকৰ ছাৰ বাইদেউহঁতৰ দায়িত্ব এইটো হল চাফা কৰি ৰাখিবলৈ। পইচা আহে, চাফা কৰি ৰাখক, আমাৰ কি দৰকাৰ। নহয়, তোমালোকে চাব লাগিব। তোমালোকে দেখি আছা কোনে পিক পেলাইছে। মই জানো তোমালোক সকলোৱে জানা, তোমালোকৰ মাজত কোনোবাই জানে কোনে পিক পেলাইছে। গতিকে সেই তেনেকুৱা ধৰণৰ কৰ্ম যেতিয়া হ'বলৈ লয় তেতিয়া ৰখাব লাগিব, কাৰণ পৃথিৱী বহুত আগুৱাই গৈছে। আমি এই পিক পেলোৱাত, জাবৰ পেলোৱাত, য'ত মন গ'ল চিপছ খালোঁ, তিৰংগা খালোঁ, তাতে পেকেট পেলাই দিলোঁ, আমি তাতেই আছোঁ। ইমান আমাৰ ৰিচোৰ্চ আছে। আটাইতকৈ ডাঙৰ ৰিচোৰ্চটো হৈছে আমাৰ পপুলেশ্যন, আমাৰ হায়েষ্ট পপুলেশ্যন। আমি এনেকৈ ভাবিব পাৰোঁ যে আমাৰ পপুলেশ্যন আমাৰ ক্ষতি কৰিছে আমাৰ ভাৰতবৰ্ষৰ, কিন্তু এইটো আমাৰ এটা ডাঙৰ ৰিচোৰ্চ। আমি যদি চব একগোট হওঁ, ভাল কাম কৰোঁ বুলি ভাবোঁ, আমি আটাইতকৈ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব পাৰোঁ গোটেই দেশত, গোটেই বিশ্বত। কিন্তু আমি হ'ব পৰা নাই, কাৰণ আমাৰ চিন্তাধাৰা সলনি হোৱা নাই। আমাৰ চিন্তাধাৰা সলনি কৰিব লাগিব। আমি তেনেকৈ চিন্তা কৰিব লাগিব, বাহিৰৰ সমান আমি চিন্তা কৰিব লাগিব। তাকে মই অনুৰোধ জনাইছোঁ। আৰু এনেকুৱা যাতে কাম যদি কোনোবাই কৰে, বাধা দিবা যদি দেখা, আৰু যদি কোনোবাই কৰিছে তেতিয়াহ'লে নকৰিবা। মোৰ কৰজোৰে অনুৰোধ, এটলিষ্ট এই হলটো যিটো উদ্দেশ্যৰে বনোৱা হৈছে সেইটোক সন্মান কৰি যাতে কোনেও সেই কামটো নকৰে, মই তাকে অনুৰোধ জনাইছোঁ। তাৰপিছত আমি পুনৰ উভতি যাওঁ পেশ্যন এণ্ড প্ৰফেশ্যনৰ ওপৰত। পেশ্যনৰ অৰ্থটো মই ক'লোঁ, আৱেগ, আসক্তি, নিচা। মোৰ যদি অভিনয় নৃত্যৰে আৰম্ভ হৈছিল, আচলতে নৃত্য মোৰ আছিল খুব, আই ৱাজ ভেৰি পেশ্যনেট এবাউট ডান্সিং। তো যেতিয়া মোক ভাৰতনাট্যম শিকালে মাহঁতে, আই এম থেংকফুল টু মাই পেৰেণ্টছ। এনেকুৱাও হয় কেতিয়াবা আমাৰ অভিভাৱকসকলে সেই চিনাক্ত কৰিবলৈ বিফল হয় যে তেখেতসকলৰ শিশুৰ কি ইচ্ছা, কি প্ৰতিভা। ভগৱানে প্ৰত্যেককে প্ৰতিভা দি পঠিয়ায়, কিন্তু আমাৰ ইয়াতে এনেকুৱা হয় যে ডক্টৰ ইঞ্জিনিয়াৰ হ'বই লাগিব। তাৰমানে তই ডক্টৰ, অমুক ডক্টৰ হ'ল, তই ডক্টৰ নহ'লি, তই ইঞ্জিনিয়াৰ নহ'লি, তই অমুক নহ'লি। পঢ়িব লাগিব দেই, ভালকৈ পঢ়িব লাগিব। আমাৰ প্ৰফেশ্যনতো এতিয়া এনেকুৱা হৈছে যে নালাগে, হ'ব আৰু পঢ়িব নালাগিলে, এক্ট্ৰেছ হ'বলৈ একো হেৰি দৰকাৰ নাই, মানে এডুকেশ্যনেল একো হেৰি নালাগে। কিন্তু লাগে। আজি মই তোমালোকক কথা ক'বলৈ, মাই অনলি I thought of starting with English to prove that ইংলিছটো জানিব লাগিব। মই যেতিয়া বাহিৰলৈ যাম, অসমক ৰিপ্ৰেজেণ্ট কৰিম, মই ইংলিছটো ভালকৈ ক'ব পাৰিব লাগিব। লগতে মই নিজৰ ভাষাটোও জানিব লাগিব, সেইটো সঠিক, সেইটোও হয়, কিন্তু ইংলিছটোও জানিব লাগিব। তো এইটো কথা যে শিক্ষাৰ এইটো কাৰণে প্ৰয়োজন যে মই এক্ট্ৰেছ হ'লেও মোক শিক্ষাৰ প্ৰয়োজন নাই, নহয়। আচ্ছা, মই কি কৈ আছিলোঁ, আমাৰ অভিভাৱকসকলেও আমাৰ সেই প্ৰতিভাসমূহ কেতিয়াবা চিনাক্ত কৰাত বিফল হয়। কিন্তু যদি তোমালোকে ভাবা যে তোমালোকে কিবা এটা বস্তু ভাল পোৱা, কিবা এটা কাম কৰি ভাল পোৱা, সেই কামটো তোমালোকে আৰু ভালকৈ কৰাৰ চেষ্টা কৰিব লাগে। মাহঁতক, দেউতাহঁতক বুজাব লাগে যে মই এই বস্তুটো ভাল পাওঁ, মোক এইটো শিকাৰ মোৰ আগ্ৰহ আছে, মোক এইটো শিকাৰ এটা সুবিধা কৰি দিব লাগে। মই পঢ়িম, মই তেনেকৈ কৈছিলোঁ। মই বিহু নাচিম, মই পৰীক্ষাত পাছ কৰিম, কিন্তু মোক বিহু নাচিব দিব লাগিব। পৰীক্ষাৰ আগে আগে এই বিহু আহিছিল, বিহু কম্পিটিশ্যনবিলাক আছিল। যি বছৰ নিদিলে মই বেয়াকৈ পৰীক্ষা দিলোঁ, কম নম্বৰ পালোঁ। যি বছৰ দিলে সেই বছৰ কিন্তু মই খুব ভাল নম্বৰ পালোঁ। তেতিয়াৰ পৰা বুজিলে যে এই আচলতে নৃত্যটোক খুব ভাল পায়, আৰু মই নৃত্য শিকিলোঁ ভালকৈ। ভাৰতনাট্যমটো শিকাৰ কাৰণে মোক অভিনয়ত সহায় কৰিছে। মই বিভিন্ন নাচ নাচিব পাৰোঁ, যি নাচে মোক দিয়ক, মই নাচিব পাৰোঁ, আৰু সেইটোৱে মোক যথেষ্ট সহায় কৰিছে। কিন্তু পোনপ্ৰথমে মই তোমালোকক এটা অনুৰোধ জনাব বিচাৰোঁ যে প্লিজ 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 বি পেশ্যনেট এবাউট ইয়ৰ লাইফ। জীৱনক ভাল পোৱা। প্ৰথম তোমালোকে জীৱনক ভাল পাবলৈ শিকা। নহ'লে যিটো হাৰত আজিকালি এই ৱৰ্ডটো আচলতে জাৰ্মানী নে ক'ত মই পাহৰি থাকিলোঁ, এই ছুইচাইড ৱৰ্ডটো ইউজ কৰিব নিদিয়ে পাব্লিকলি এই শব্দটো কোনো নিউজ পেপাৰত, কোনো টিভি চেনেলত যদি কোনোবাই কৰিছেও সেইটোক প্ৰচাৰ হ'বলৈ নিদিয়ে। কিন্তু আমাৰ কোনো এথিক্স নাই, জাৰ্নেলিজমৰ এথিক্স নাই, কোনো এথিক্স নাই আজিকালি, এথিক্সৰ অভাৱ।
তো এই জীৱনক ভাল পাব লাগিব, জীৱনক ইমান ভাল পাব লাগিব যাতে যিকোনো সমস্যা আহক জীৱনত আমি সেই সমস্যাৰ সন্মুখীন হ'বলৈ আমি সাহস কৰিব পাৰোঁ, কিয় আমি জীৱনক ভাল পাওঁ। আই এম ৱে টু পেশ্যনেট এবাউট মাই লাইফ। মই ভাঙি গৈছোঁ ভিতৰি, মোৰ হাজবেণ্ড ঢুকাই থাকিলে, আমাৰ লাভ মেৰেজ আছিলে, কিন্তু মই এটা উপলব্ধি কৰিছোঁ যে মই তেওঁতকৈ বেছি মই নিজৰ জীৱনটোক ভাল পাওঁ, মই জীয়াই থাকিবলৈ ভাল পাওঁ। গতিকে প্ৰথমতে তোমালোকে জীৱনক ভাল পোৱা। ইমান মানে ৰেপিড স্কেলত মানে হেৰি বাঢ়িছে, ছুইচাইড ৰেট বাঢ়িছে, পৰীক্ষাত ফেইল কৰিলে, পৰীক্ষাত কম নম্বৰ পালে ছুইচাইড কৰি দিলে, ইমান দুৰ্বল হৈছে। কিয় হৈছে আমাৰ নৱপ্ৰজন্ম ইমান দুৰ্বল? কিয়? জীৱনৰ উপলব্ধি নাই, কোনো জীৱনৰ উপলব্ধি নাই, জীৱনক লৈ কোনো হেৰি নাই। তাৰমানে তোমালোকে জীৱনটো বুজিবলৈ চেষ্টা কৰা। ইটছ ভেৰি প্ৰেচিয়াছ, সকলোৱে নাপায় তাকো আকৌ মানৱ জীৱন। মানৱ জীৱন আমাক ব্ৰেইন দিছে, আমি চব শুনা পাওঁ, আমি উই হেভ দি পাৱাৰ অফ ৰিজনিং, আমি চিন্তা কৰিব পাৰোঁ, যিটো জন্তু জানোৱাৰে নকৰে। কিন্তু আজিকালি এনেকুৱা দেখা গৈছে যে জন্তু জানোৱাৰ আমাতকৈ বেছি চিভিলাইজ, দে আৰ মোৰ চিভিলাইজ দেন আছ। গড়ে বোলে একেটা জেগাতে, চৰি এটা ৱৰ্ড ইউজ কৰা হাগে, ছমাহ একেটা জেগাতে হাগে, কিন্তু আমাৰ কি হয়, জ্যোতিচ্ছা শিকাইছোঁ, জ্যোতিচ্ছা পেচাব কৰি দিছোঁ। তো জীৱনক ভাল পোৱা, জীৱনক বুজিবলৈ চেষ্টা কৰা। প্ৰথমতে জীৱন, তাৰপিছত তোমালোকে কি ভাল পোৱা। ক'ৰবাত শুনিছিলোঁ, কোনোবাই শ্বাহৰুখ খানে কৈছিল নে কোনোবাই কৈছিলে, আই এম দি মষ্ট ছাকচেছফুল ফেইলিয়াৰ। আৰু আজি since last 6 months when I lost my husband, I have been forced to think, মই নিজে ভাবিবলৈ লৈছোঁ that I am the most successful failure. কিন্তু মই আকৌ কৈছোঁ, মই কিয় জীয়াই আছোঁ, মোৰ পেশ্যনে জীয়াই ৰাখিছে। মই এক্টিং কৰি ইমান ভাল পাওঁ, মই এক্টিঙক ইমান ভাল পাওঁ, অভিনয়ক, যে মোক অভিনয়ৰ প্ৰতি সেই নিচা, সেই আসক্তি, সেই আৱেগে মোক জীয়াই থকাৰ প্ৰেৰণা যোগাইছে। আৰু এতিয়া মোৰ এনেকুৱা হৈছে, শিল্পীটো প্ৰেম হৈ যাব পাৰে, কাৰোবাক ভাল লাগি যাব পাৰে, জীৱন জীয়াই থাকিব লাগিব, কি কৰিম নাজানো, ভৱিষ্যত কি আছে। কিন্তু যিহেতু এতিয়া মই ফ্ৰী, মোৰ কোনো অব্লিগেশ্যন নাই, একো নাই, তো মই এতিয়া ভাবিছোঁ মই অভিনয় শিকিম। আৰু মই অভিনয় শিকিম বুলি ক'লে মানুহে কয়, বৰষাৰ বিষয়ে অভিনয় শিকিব, এই কথা ক'বলৈ আহিছে, ডাঙৰ লেকচাৰ দিবলৈ আহিছে। নহয়, মই শিকিব লাগিব, মই নাজানো অভিনয়। মই যিটো ষ্টাইলৰ এক্টিং কৰি আছোঁ, ইটছ ৰিয়েলিষ্টিক এক্টিং। আই ডোণ্ট ন' হোৱাট ইজ মেথড এক্টিং, আই ডোণ্ট ন' হোৱাট ইজ কণ্টেম্পৰেৰী এক্টিং। আদিল হুছেইনক লগ পাইছিলোঁ, আদিল ছাৰক সুধিছিলোঁ যে আদিল দা, অভিনয় শিকিব লাগে নেকি? তেতিয়া আদিল দাই কৈছিলে, ইট ডিপেণ্ডছ, ইটছ আ ক্ৰাফ্ট এণ্ড ইট ডিপেণ্ডছ হাউ ফাৰ ইউ ৱান্ট টু গ'। তেতিয়া মই ভাবিছিলোঁ, শিকিব লাগে। মোক এটা সৰু কথা কৈছিলে যে বৰষা, তোমাক ডাইৰেক্টৰে আমাক যিহেতু ব্ৰেককৈ শ্বট লয়, ধৰা এটা লাষ্ট চিনটো কেতিয়াবা আৰম্ভণিতে কৰিব, ফাৰ্ষ্ট চিনটো পিছত কৰিব। নাটকত সহজ অলপ, একেৰাহে যিহেতু আমি কৰি যাওঁ, কিন্তু শাৰীৰিকভাৱে কষ্ট হয়। কিন্তু নাটকত অভিনয় কৰাটো কিছু পৰিমাণে সহজ চিনেমাতকৈ। মানুহে ভাবে চিনেমাত অভিনয় কৰাটো সহজ, খুব আৰামত হৈ যায়। নহয়, চিনেমাত এই কনচিষ্টেঞ্চিটো, এটা কেৰেক্টাৰৰ কনচিষ্টেঞ্চি যিটো তাৰমানে মেইনটেইন কৰাটো অলপ অসুবিধা। কাৰণ আমি ব্ৰেককৈ কৰোঁ, কোনোবা দিন আগৰ চিনটো কৰোঁ, কোনোবা দিন পিছৰ চিনটো কৰোঁ। চ' তাত মোক ক'লে, আদিল দাই, তোমাক যদি ডাইৰেক্টৰে হাঁহিবলৈ কয়, তুমি অপ্ৰাণ চেষ্টা কৰিবা, একদম মানে সঁচা যেন লাগিছে হাঁহিবলৈ। কিন্তু মই কি কৰিম জানানে? মই প্ৰথমতে এটা উশাহ ল'ম, একশ্যন। আৰু মই কষ্ট কৰিব নালাগে, তুমি কষ্ট কৰিবা, তুমি ভাবি থাকিবা যে মই হাঁহিম, মই এনেকৈ হাঁহিম, তেনেকৈ হাঁহিম। মই কষ্ট কৰিব নালাগে, কাৰণ আই ন' দি মেথড। চ' দেট ইজ মেথড এক্টিং। তেনেকুৱা বহুত কিবা কিবি মেথড আছে, মোৰ শিকিব মন গৈছে। চ' মোৰ পেশ্যন যে মই অভিনয় ভাল পাওঁ, সেই পেশ্যনটোৱে মোক এতিয়া হেৰি কৰিছে যে মই অভিনয় শিকিব লাগিব, আৰু শিকিব লাগিব। চ' এইটো হৈছে আৱেগ দেই, মই যে ভাল পাওঁ অভিনয়, মই পেচা হিচাপে লৈছোঁ এই আৱেগটো, মই যে কিমান ভাল পাওঁ সেইটো। তাৰপিছত এতিয়া আমি পেশ্যনটো প্ৰফেশ্যন কেনেকৈ কৰিব পাৰি সেইটোলৈ আমি যাওঁ। তোমালোকে যিকোনো বস্তু ভাল পাব পাৰা, যিকোনো কাম, খেলি ভাল পাব পাৰা, নাচি ভাল পাব পাৰা, গাই ভাল পাব পাৰা, এক্টিং কৰি ভাল পাব পাৰা, তোমালোকে কলগছ ভাল পাব পাৰা, কলগছৰ পৰাও তোমালোকে কিবা কৰিব পাৰা।
আমাৰ ইয়াত কৰা নাই, থাইলেণ্ডত কৰিছে, ভিয়েটনামত কৰিছে। কলগছেদি, কলৰ গছৰ সেই বাকলিয়েদি টাৱেল বনাইছে, মুখ মোচা, কাপোৰ বনাইছে। আমাৰ অভাৱ নাই কলগছৰ, কিন্তু আমি ভবা নাই। সেই ভাবিব লাগিব তাৰমানে। তোমালোকৰ পেশন, তোমালোকৰ নিচাটোক তোমালোকে কেনেকে পেশা বনাব পাৰিবা। এনিথিং ইজ পচিবল ইন দিছ ৱৰ্ল্ড নাও। এভৰিথিং ইজ পচিবল ইন দিছ ৱৰ্ল্ড। যি ইচ্ছা কৰিব পাৰা। খালি থিংক কনষ্ট্ৰাকটিভ। গঠনমূলক চিন্তা কৰা। গঠনমূলক চিন্তা কৰা। ভাবা যে তোমালোকে যিটো ভাল পোৱা সেইটো কৰিব পাৰা। কিন্তু বেয়া পালে নে ক্লাছ আছে বাৰু? ক্লাছ আছে। অ এক্সাম আছে, অল দ্য বেষ্ট। বৰষা আমি লিখিতে নাহিবা। পৰীক্ষা আছে। ঠিক আছে, হ'ব বাৰু। ল'ৰাবিলাকে পঢ়িব লাগিছে, অকণমান পিছত দিলোহেঁতেন অকণমান। আমি আছো নহয় ল'ৰা। ঠিক আছে বাৰু, আছে দুজনমান পঢ়িবা, মই কি ক'লো। আচ্ছা, পেশনৰ পৰা নিজৰ IITৰ পৰা ইঞ্জিনিয়াৰিং কৰি সেয়া চাকৰি বাদ দি নিজৰ নিচাক পেচা কৰিবলৈ উভতি অহা মানুহজন কোন? এতিয়াৰ দিনত ভেৰি পপুলাৰ। কোন হয়? হা? হ'ব পাৰে দেই, মই আৰু চবৰে নাম নাজানো, কিন্তু মই চেতন ভগতক জানো, যিয়ে IITৰ পৰা ইঞ্জিনিয়াৰিং কৰি চাকৰি বাদ দি তেওঁৰ নিচা, তেওঁৰ আসক্তি, তেওঁ আসক্ত কিতাপ লিখাৰ প্ৰতি, গতিকে তেওঁ সেইবিলাক চব বাদ দি, যি পঢ়িলে সেইবিলাক বাদ দি, সেইখিনি ডেফিনেটলি তেওঁৰ লিখাত সহায় কৰিছে, আই থিংক। কিন্তু তেওঁ নিজৰ হেৰিলৈ গুচি আহিলে, নিজৰ নিচালৈ উভতি আহিলে, আৰু সেইটোকে পেচা হিচাপে লৈ লৈছে এতিয়া। তেওঁৰ কিতাপ আমি প্ৰায় গোটেইকেইখনে পঢ়িলো, তেনেকেতো কিমান হেৰি হৈছে, গতিকে তাৰ বাবদ তেওঁ পইচা পাইছে ন। আল্টিমেটলি হি চেজ দেট হি ইজ আ হোম মেকাৰ। His wife is a professional, কাম কৰে, working woman, and he is a homemaker. কিন্তু নহয়, তেওঁ আচলতে নিজৰ যিটো তেওঁৰ পেশন, কিতাপ লিখা পেশনটোকে এটা প্ৰফেশ্যন বনাই পেলাইছে। গতিকে তেনেকুৱা, তোমালোকে কি ভাল পোৱা, ভাবা কি ভাল পোৱা, আৰু সেই বস্তুটো শিকিবলৈ বা তাক যদি আৰু হেৰি কৰিব লাগে, এইখিনি কৰা, কি কৰিবলগীয়া আছে, তোমালোকৰ ছাৰ বাইদেউহঁতৰ লগত কথা পাতা। এতিয়া মানে মোবাইলটো এনেকুৱা এটা ধ্বংসাত্মক হৈছে বস্তু, মোবাইলটো, য'ত নেকি সেইটো এটা বহুত সুবিধাৰ বস্তুও হৈছে, কিন্তু এনেকুৱা হৈছে যে মোবাইল হাতত অহাৰ পৰা আমাৰ কমিউনিকেশ্যন গেপ হৈছে। আমাৰ পেৰেণ্টছৰ লগত আমাৰ কমিউনিকেশ্যন নাই এতিয়া। আমাৰ টিচাৰ্ছ, প্ৰফেচাৰ্ছৰ লগত আমাৰ কমিউনিকেশ্যন নাই। যিবোৰ আগতে আমি স্কুলত পঢ়োঁতে আমি বেলেগক কিবা এটা বুজি পোৱা নাই, কিবা এটা নোট নাই, আজিকালি তোমালোকৰ কাৰণে সহজ, গুগল মাৰি দিলে যিকোনো টপিকৰ ওপৰত নোট লাগে চব ওলাই যাব। কিন্তু আগতে আমি ছাৰ বাইদেউহঁতৰ ওচৰলৈ যাব লাগে, যে বাইদেউ মইতো এইটো পৰা নাই, মই কেনেকৈ কৰিম কওকচোন, ক'ৰ পৰা পাওঁ, কিতাপৰ কথা ক'ব, সেই কিতাপখন আনিব যাব লাগিব, কিতাপৰ পৰা উলিয়াব লাগিব। কিন্তু আজিকালি তোমালোক ইউ আৰ ব্লেছড, তোমালোকেতো আৰু কিবা কৰিব লাগে ভাল, আমাতকৈও বেছি। চ' এতিয়া যেনেকৈ শচীন তেণ্ডুলকাৰ মেট্ৰিক দিছিলে, পাছ কৰিছিল নে ফেইল কৰিছিল বা? ফেইল কৰিছিল। তেওঁ ফেইল কৰিছিলে, তেওঁ কিন্তু কোনোবা এখন এব্ৰডৰ ইউনিভাৰ্চিটিয়ে তেওঁ ডক্টৰেট উপাধিও দিছে ৰিচেণ্টলি। কিয় পাইছে? কাৰণ তেওঁ যিটো ভাল পায়, ক্ৰিকেট, তেওঁ পঢ়া শুনা হয়তো যিখিনি প্ৰয়োজন তেওঁ কৰিলে, কিন্তু ক্ৰিকেটক তেওঁ জান প্ৰাণ দিছিলে। তাৰমানে ইমানখিনি সময় দিছিল, ইমান সততাৰে কৰিছিল, ইমান নিষ্ঠাৰে কৰিছিল, that he is the master blaster of the world now. One of the best batsmen, the master blaster. তো শচীন তেণ্ডুলকাৰ এটা ভাল উদাহৰণ, যিয়ে নিজৰ নিচাক পেচালৈ পৰিৱৰ্তন কৰিছিলে। কিন্তু নিচাটো থাকিলে নহ'ব, এই নিচাটোৰ প্ৰতি আমাৰ সেই ভক্তিভাৱখিনি, আমাৰ সেই কষ্টখিনি, আমাৰ সাধনাখিনি লাগিব। এনেই কৰিলে নহ'ব। আজি ছাৰে মোক বোলে কলেজত পঢ়ি থাকোঁতে, ময়ো পঢ়োঁ চাগে ছাৰতকৈ তেতিয়া, তথাপিও বোলে চাইছিল তেতিয়া, কিন্তু মইতো আই এম টো প্ৰাউড যে তোমালোকৰ প্ৰিন্সিপাল ছাৰে তেতিয়া বৰষাৰ শিকাত দেখিলোঁ। তেতিয়া প্ৰিন্সিপাল ছাৰে তেনেকৈ কৈছিল, আৰু এতিয়াও মই ক'ৰবাত গ'লে তোমালোকৰ বয়সৰ ল'ৰাই নেদেখাকে চিঞৰি কয়, বৰষা আই লাভ ইউ, আই এম প্ৰাউড, আই হেভ বিন এবল টু মেইনটেইন ইট। হয়তো সেইটো কথা তোমালোকে আই ডোন্ট টেক নেমছ, মোৰ সমসাময়িক কিছুমান অভিনেত্ৰীক ক'বলৈ ইচ্ছা নকৰিবা, কাৰণ কিয়, মই আজি মেখেলা চাদৰ পিন্ধি আহিছোঁ, কিন্তু কাইলৈ মই যদি এটা ড্ৰেছ পিন্ধি যাওঁ, ইউ উড ফিল লাইক ছেইং বৰষাৰণী আই লাভ ইউ, বাট মোৰ সমসাময়িক কোনোবাই পিন্ধি গ'লে হয়তো তোমালোকৰ ক'বলৈ মন নাযাব।
তো মই কষ্ট কৰিছোঁ এইখিনি মেইনটেইন কৰিবলৈ, মই এক্সাৰচাইজ কৰিছোঁ, মই যথেষ্ট খোৱা বোৱা চব ক্ষেত্ৰতে মই কষ্ট কৰিছোঁ। কিয়? মোৰ দায়িত্ব আছে। তোমালোকে টিকেট কাটি মোক চাবলৈ আহিবা, মই এই পেট মাংস ওলমি গৈছে এফালৰ পৰা, মোৰ একদম ছাল ওলমি আহিছে, নোৱাৰোঁ মই, আই কেনট ডু দেট। মই তোমালোকৰ কষ্টৰ সেই পইচাটো মা দেউতাৰ পৰাই আনিব বাৰু, সেই কষ্টৰ পইচাটোৰ মই মূল্যটো দিব পাৰিব লাগিব। আই এম ৰেছপনচিবল টুৱাৰ্ডছ ইউ, টু মাই অডিয়েঞ্চ। চ' তেনেকৈ তোমালোকৰ ৰেছপনচিবিলিটি আছে। আই এম ৰেছপনচিবল টুৱাৰ্ডছ মাই ছ'চাইটি, তোমালোকৰ ৰেছপনচিবিলিটি আছে টুৱাৰ্ডছ ছ'চাইটি। ত' সেই ৰেছপনচিবিলিটিখিনি কি? পঢ়া, যিয়ে পঢ়া, যাৰ আছে ভগৱান প্ৰদত্ত আছে, যে পঢ়াত খুব ভাল, পঢ়া খুব ভালকৈ পঢ়া, অসমক গৌৰৱবোধ কৰোৱা। আৰু যিয়ে বোলে কিবা বেলেগ কৰি ভাল পোৱা সেইটো কৰা, ভাবা কি কৰি ভাল পোৱা, নাচি ভাল পোৱা, গান গাই ভাল পোৱা, কাপোৰ এমব্ৰইডাৰী কৰি ভাল পোৱা, ফেব্ৰিক কৰি ভাল পোৱা, কৰা, ইণ্ডাষ্ট্ৰি খোলা, কাপোৰত ফেব্ৰিক কৰা ইণ্ডাষ্ট্ৰি কৰি দিয়া। ইউ কেন ডু এনিথিং। আমি এপ্ৰ'চ নকৰোঁ চৰকাৰক, আমি নাজানো, আমি এপ্ৰ'চ কৰিব লাগিব, আমাক লাগে এইটো বস্তু। युवराज सिंहर कैंसर হৈছিল, ব্লাড कैंसर নে লাং कैंसर হয়? লাং कैंसर right? But he came back, he bounced back to life and he bounced back to the field, cricket field. কেনেকে? He's passionate for his game, he's passionate for his life. জীয়াই থকা সেই নিচা, আসক্তি, খেলাৰ, ক্ৰিকেট খেলাৰ, আকৌ সেই পিচখনত ক্ৰিকেট খেলাৰ সেই আসক্তিটো, তিৰংগা চুবোৱাত নালাগে দেই, শিখৰ তিৰংগা চুবোৱাত নালাগে আমাৰ। আৰু বা কাৰোবাক ভাল পোৱাটো বেয়া কথা নহয়, কিন্তু মানে সেইটো কনষ্ট্ৰাক্টিভ হ'ব লাগে। সেই তেনেকুৱা ধৰণৰ প্ৰেমত কাৰোবাক ভাল পোৱা, বহিছা, তোমালোকে নোটছ ডিছকাছ কৰিব লাগে। কি হৈ আছে পৃথিৱীত, কি ঘটনা ঘটি আছে, কি হৈছে, মোদীয়ে কি কৰিব খুজিছে, আমাৰ চৰকাৰে কি কৰিব খুজিছে, কি হ'বগে, তেনেকুৱা ধৰণৰ আলোচনা কৰিবা, পাতিবা, মাজতে আই লাভ ইউ টুও ক'বা, মই এবাৰ সৰুতে এইবিলাক লেকচাৰ দিছিলোঁ নলবাৰীত, বেয়া পালে নলবাৰী কলেজে, বৰষা এনেকুৱা কথা কৈছে, অৰ্থটো বুজিব লাগিব, মই কি ক'ব চেষ্টা কৰিছোঁ। আই কেনট ষ্টপ ইউ, কাকো জন্তু জানোৱাৰৰ প্ৰেম কৰা, আমি কাকো ৰখাব নোৱাৰোঁ কৰাৰ পৰা, কিন্তু সেইবিলাক চব গঠনমূলক হ'ব লাগে, চব বস্তু গঠনমূলক হ'ব লাগে, চিন্তা গঠনমূলক হ'ব লাগে, ইতিবাচক চিন্তা হ'ব লাগে। মই অনুৰোধ জনাইছোঁ দেই, খুব প্ৰয়োজন হৈছে অসমৰ বাবে, মই কৈ আছোঁ কেনেকুৱা ভয়ানক হৈছে চিটুৱেশ্যন অসমৰ। So Yuvraj Singh came back to life with passion because he was way too passionate about life and cricket. He came back to life. Now he's cured fully. You have to be passionate about what you are doing. Ji kora, পঢ়িছা, প্ৰেম কৰিছা, গান শিকিছা, নাচ শিকিছা, অভিনয় কৰিব মন আছে, ক্ৰিকেট খেলিব মন আছে, পেশ্যনেট হ'ব লাগিব, সাংঘাতিক। চিম্পল উদাহৰণ দিওঁ, তোমালোকে যিটো বুজি পাবা সেইটো উদাহৰণ দিওঁ। কাৰোবাক ভাল পোৱা, ছাপ'জ মই অমুকক ভাল পাওঁ, অমুকে মোক ভাল পায়, মই অমুকক ইমান ভাল পাব লাগিব যে অমুকে মোক সিমানখিনি ভাল পাবলৈ বাধ্য হ'ব লাগিব। এণ্ড ইট ৱৰ্কছ, বিলিভ মি, আমি যিটো ভাবোঁ সেইটোৱে হয়। মই অমুকক ইমান ভাল পাম, সি মোক উভতাই সিমান ভাল পাবই লাগিব। ঠিক তেনেকৈ মই গান গাওঁ, মই এক্টিঙক ইমান ভাল পাম, মোক এক্টিঙে উভতাই ভাল পাব লাগিব। জোনজলে কপালত ৰিলিজ হৈছে, এজন সাংবাদিক, তেওঁ বোলে বম্বেৰ পৰা আহিছে, তেওঁ উভতাই হেনো প্ৰশ্ন সোধে। মোৰ ঘৰলৈ আহিলে, মই ইয়াং তেতিয়া, খুব খঙাম, চবেই জানে, দেট ইজ মাই নেগেটিভ চাইড। কিন্তু মোৰ খংটো হৈছে, আই ডোণ্ট টেক ননচেন্স, আই ডোণ্ট গিভ ননচেন্স, আই কেনট টেক ননচেন্স। সেইটো মোৰ খং উঠাৰ মূল কাৰণ। তো মোৰ ঘৰলৈ আহিলে, মোক ক'লে, প্ৰথমে বহিয়ে চাহ তাহ খোৱালোঁ, মিঠাইও খুৱাই ল'লোঁ ভাই। তাৰপিছত মোক কৈছে হেৰি বোলে, বৰষা, বেয়া নাপাবা তোমাক কওঁ, তুমিতো কেতিয়াও হিৰ'ইন হ'ব নোৱাৰিবা। মই কৈছোঁ কিয়? কৈছে তুমিতো ভনীয়েকৰ ৰোল কৰিলা, জোনজলে কপালত, ভনীয়েকৰ ৰোল কৰিলা, তুমিতো ভনীয়েকে মাৰ্কা মাৰা হৈ যাবা, এটা ষ্টেম্প, ইউ উইল বি ষ্টেম্প এজ এ চিষ্টাৰ বা এজ এ কেৰেক্টাৰ আৰ্টিষ্ট। তুমি আৰু হিৰ'ইন হ'ব নোৱাৰিবা। হে, মইতো ইমান ভাবিছোঁ মই হিৰ'ইন হ'ম, এক্ট্ৰেছ হ'ম, মোক এনেকৈ কৈছে। মই কৈছোঁ আপুনি উঠকচোন, আপুনি উঠক। কৈছে কিয়? মই কৈছোঁ আপুনি উঠক আৰু এতিয়া মোৰ ঘৰৰ পৰা ওলাব। কৈছে এইটো মই অভদ্ৰামি কৰিছোঁ, আলহীক খেদি দিছোঁ,
কিন্তু মই খেদি দিছোঁ, খেদি দি পেলাই ভাবিছোঁ এতিয়াৰ পৰা মই প্ৰুভ কৰিম যে মই হিৰ'ইন হ'ম। পেপাৰত আগতে মোৰ বিষয়ে লিখে, ভাল কৰিছে অভিনয়, বাট শ্বি ডাজন্ট হেভ দি প্ৰিটি ফেচ এজ হাৰ কণ্টেম্পৰেৰীজ। মানে মই মোৰ কণ্টেম্পৰেৰী অভিনেত্ৰী দুগৰাকীৰ সমান ধুনীয়া নহয়। অসমত এনেকৈ লিখে সাংবাদিকে, কিন্তু বাহিৰত কোনেও নিলিখে যে কাজল এশ্বৰ্যাতকৈ বেয়া দেখাত কিন্তু কাজলে ভাল অভিনয় কৰে, নিলিখে তেনেকৈ, আমাৰ ইয়াত লিখে। কিন্তু মই সেইটো এটা কনষ্ট্ৰাক্টিভ ৱেত ল'লোঁ যে মই দেখুৱাই আছোঁ এক্ট্ৰেছ হৈ পেলাই, হিৰ'ইন হৈ। এণ্ড আই ডিড ইট বিকজ ইট ৱাজ মাই চেলেঞ্জ। মোৰ কৰিব ইচ্ছা আছিল, মই কৰি দেখুৱাই দিলোঁ। আৰু মই ডাঠি মাৰি কওঁ যে আই হেভ দি বেষ্ট ফিগাৰ আমংছ মাই কণ্টেম্পৰেৰীজ। এগ্ৰী? So সেই তেনেকুৱা, সেই that zeal has to be there within you, that passion has to be there, যে মই এইটো কৰিমেই, মই এইটো কৰিম। তো সেই পেশ্যনটো লাগিব, সেইটো ক'লোঁ। তাৰপিছত এতিয়া আহোঁ অলপ ফেশ্বনত কেনেকৈ প্ৰফেশ্যন কৰিব পাৰি সেইখিনি মই ভাবোঁ তোমালোকে ইতিমধ্যে বুজি পাইছাই। চব কৰিব পাৰি, কলৰ বাকলিৰ পৰা যদি কাপোৰ চাপোৰ বনাব পাৰি। তোমালোকে অলপ খুচৰিবা, মোবাইলটো অকল আই লাভ ইউ, তুমি আজি মোক নাচালা, অমুক নকৰিলা, ফ্ৰী মেছেজ পেক ভৰাই অকল সেইবিলাক নাচাবা। খুব মানে খুব শক্তিশালী বস্তু এটা আমি হাতত লৈ ঘূৰি ফুৰিছোঁ। ইণ্টাৰনেট পেক ভৰাবা আৰু যি ইচ্ছা মাৰি চাবা, পৃথিৱীত কি চলি আছে, কি কৰি আছে মানুহে, যি ইচ্ছা, তেতিয়া গম পাবা। তৰুণ গগৈ এবাৰ কৈ দিছিলে, মাননীয় আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে, খাবলৈ নাই, পোক পৰুৱা খাওঁ বুলি কৈ দিলে চবেই বেয়া পালে, তেওঁক একদম হেৰি কৰিলে, অমুক কৰিলে, তমুক কৰিলে, বেয়াকৈ লিখিলে। কিন্তু মই পিছত ৰিডাৰ্ছ ডাইজেষ্টত পঢ়িছিলোঁ আৰু তেওঁক মই কৈছিলোঁ, ছাৰ আপুনি কোৱা কথাৰ অৰ্থটো মই পাছত বুজি পালোঁ। ৰিডাৰ্ছ ডাইজেষ্টত পঢ়িছিলোঁ, উই নিড প্ৰটিন, উই নিড ইকুৱেল এমাউণ্ট অফ অল নিউট্ৰিশ্যনছ ফৰ আ হেল্থি বডি। চ' প্ৰটিনো এটা খুব ইম্পৰ্টেণ্ট নিউট্ৰিশ্যন আমাৰ বডিৰ কাৰণে, প্ৰটিনটো লাগিবই তাৰমানে। চ' প্ৰটিন মাছ মাংসত পাই সৰ্বাধিক। চ' মাছ মাংস খাবলৈ যদি মাছ মাংসৰ দাম বাঢ়িছে, তেওঁ কৈছিলে পোক পৰুৱা খাবলৈ। ত' চাইনাত পোক পৰুৱাৰ ফাৰ্মিং কৰে, পোক পৰুৱা ইন দ্য চেন্স যিবিলাক পোকৰ প্ৰটিন লেভেলটো হাই থাকে। যেনেকৈ আমি লেটা খাওঁ, লেটাৰ প্ৰটিন লেভেলটো খুব হাই। চ' সেই তেনেকুৱা, তাতে সেইটো ফাৰ্মিং কৰিছে। চ' এই বস্তুবিলাক তাৰমানে যিকোনো কাম কৰিব পাৰি। সেই তোমালোকে ভাবিবা কিবা এটা কৰিম, আমি লাইফৰ কিবা এটা কৰিম। এদিন খেলি আছিলোঁ, এদিন ডেড বডি এটা দেখিলোঁ, সৰুতে লৈ গৈছে। আৰু মাক সুধিলোঁ কি কৰিব মা? জ্বলাই দিব। মই কৈছোঁ কি হ'ব জ্বলাই দিলে? কৈছে বালি হৈ যাব, ধূলি বালি হৈ যাব। মই কৈছোঁ ধূলি বালি হৈ যাব ন? অঁ। তাৰপিছত এজ ইউজুৱেল মাৰ্বল খেলিছোঁ, গোটেই বিহাৰী পোৱালীবিলাকৰ লগত মাৰ্বল খেলোঁ। মই এনেকৈ বনি যায় নহয়, গুলকে এটা মাৰ্বল খেলোঁ। খেলি থাকোঁতে চিকচিকাই থকা বস্তু এটা দেখিছোঁ, উঠাই লৈ গৈ মাক সুধিছোঁ, মা এইবিলাক কি? মায়ে কৈছে মাইকা, চিকচিকাই থাকে, বালিচন্দা চিকচিকাই থাকে। মই কৈছোঁ মানে বালিয়ে? কৈছে অঁ। তেতিয়া মই ভাবিছিলোঁ মই বালিচন্দা হ'ম, মই মৰিলে বালিচন্দা নিচিনা জিলিকি থাকিম। মই এইবিলাক এনেই বালি নহওঁ, ধূলি বালিবিলাক, মই বালিচন্দা হ'ম। তেতিয়া তেনেকৈ ভাবিছিলোঁ। আৰু সেইটো কৰিবলৈ এতিয়া অন্ততঃ মই মৰিলে ভাৰতবৰ্ষত নাজানিলেও অসমত এটলিষ্ট 50 বছৰ মানলৈ মনত ৰাখিব। গতিকে মই বালিচন্দাই হ'ম ন, মই বালি হৈ নাযাম। হেঁপাহটো লাগিব, বালিচন্দা হোৱাৰ হেঁপাহটো লাগিব। আৰু চবেই পাৰে সেইটো কৰিবলৈ, চবেই পাৰে। আৰু চবেই যদি কৰিব পাৰে অসমখন ক'ত পাই যাব চব? তো সেইবিলাক লাগিব, সেই চিন্তাবিলাক লাগিব। আৰু ইৰডিং ভেলিউজ এণ্ড ট্ৰেডিশ্যনছ বুলি মই নিজে বাছি লৈছোঁ, যিহেতু মই ঘূৰি ফুৰোঁ, মই ভ্ৰাম্যমান কৰি ঘূৰি ফুৰোঁ। ছাৰে কৈছিলে, মালাবাই কৈছিলে, কিমান অভিজ্ঞতা হয় নহয়, ভাল বেয়া অভিজ্ঞতা। তো ভাল অভিজ্ঞতাটো এইবিলাকেই হয়, আহি কোনোবা বয়সস্থ মানুহে চুমা খালে, পকা অমিতা আনি দিলে খাবলৈ, কোনোবাই মাছ খোৱালে, মাংস খোৱালে, মৰম কৰিলে, ঠেলা ওপৰা লাগে, চেণ্ডেল থাকি যায় কাৰোবাৰ মুখ চাবলৈ। সেইবোৰ ভগৱানৰ কৃপাত ভাল অভিজ্ঞতা মোৰ। আৰু বেয়া অভিজ্ঞতা কিছুমান খুব বেছিকৈ হ'বলৈ লৈছে। ছেকেণ্ড শ্ব'ত ৰঙিয়াত, জেগাৰ নামো কৈ দিছোঁ। ভাল পাওঁ ব্ৰেকিং নিউজত মোৰ হিৰ', ছেকেণ্ড হিৰ'জন কমলে কিবা তাৰ ডাইলগ এটা আছে, চিঞৰি কৈ দিয়ে, কাৰণ মই তোক ভাল পাওঁ বুলি চিঞৰি দিয়ে।
এতিয়া এজনে অলপ গেলেৰীও নহয় সন্মুখতে বহি লৈছে গেলেৰী টিকেট কাটিছে সন্মুখত বহি লৈছে ভালে হৈছে দে আগৰটোতো মৰছেই এইটোকে ধৰ আৰু কিন্তু ইমাজিন মানুহে এনেকে কমেণ্ট কৰিব পাৰে এতিয়া মোৰ অসমীয়া মানুহে মোক মই আকৌ তেতিয়া কি কৰিম কান্দা নিচিনা এবাৰ ভাবি তাৰপিছত ভাবিছো নহয় আচলতে তেওঁ মোক খুব ভাল পায় তেওঁৰ দুখ লাগিছে মোলৈ আগৰটো মৰিয়ে থাকিল বেচেৰি কি কৰিব আৰু সি এইটোকে ধৰক আৰু তেনেকে মই নিজে সেইটো এটা ইতিবাচক হেৰিকে মই ভাবি লৈছো আৰু এঠাইত কৰিছো পৰাগ শৰ্মাক মই পৰাগ দাই কয় তুমি যদি এনেকে মনটো মাৰি থাকা মই কিন্তু মোৰ কিন্তু আজি এইটো জন্মদিন নহয় মৃত্যুদিন হ'ব মই মুখত ধৰি কওঁ এই এনেকুৱা কথা কেতিয়াও নকবা আজিৰ পৰা কৈ দিছো কিন্তু গেলেৰীৰ পৰা কৈছে তাইতো বিধৱাই আকৌ বিধৱা হ'ব নকবি তেনেকে কথা ছোৱালী মানুহবিলাকৰ কাৰণে ভাল কথা যে ছোৱালী এনেকুৱা কমেণ্ট নকৰে অকল ল'ৰাই কৰে যিমান গেলেৰীৰ পৰা বেয়া মাত শুনো অশ্লীল ভাষা শুনো চব পুৰুষ কণ্ঠ আই এম নট জেনেৰেলাইজিং কিন্তু হৈছে এইটো কি কৰিবা শুনিব বেয়া লাগে আৰু আটাইতকৈ বেয়া লাগে যে ভ্ৰাম্যমান হৈছে ওৱান অফ ইটছ কাইণ্ড ইন দি হোল ৱৰ্ল্ড ক'তো নাই এনেকৈ যে দুখন মঞ্চ আমি এনেকৈ ঘূৰি ফুৰোঁ দুখন মঞ্চ এই পৰ্দা নামফালে এই পৰ্দা পৰিলে এইটো অকল অসমতে আছে ভাৰতবৰ্ষতো ক'তো নাই বিশ্বতো ক'তো নাই গতিকে আমি কিমান সন্মান কৰিব লাগে এইটো বস্তু মোৰ আপত্তি নাই আমি হহুৱাইছোঁ আহক আমি কন্দুৱাইছোঁ কান্দক এইবিলাক চব কৰক কিন্তু মানুহৰ বেয়া অশ্লীল ভাষালৈ কথা কোৱা মোৰ গালে লেজাৰ মাৰা তো মই টিকেট কাটিবলৈতো মই কোৱা নাই টিকেটত লিখি দিয়া নাই আপোনালোকে লেজাৰ লাইট মাৰিব পাৰে তেনেকুৱাতো লিখা নাই তো মোৰ এইটো মোৰ শৰীৰ মোৰ গাত কিয় লেজাৰ লাইট মাৰিব মই প্ৰতিবাদ কৰোঁ বহুতে নকৰে প্ৰতিবাদ মই প্ৰতিবাদ কৰোঁ চ' এইবিলাক হৈছে ইৰডিং খুব সোনকালে মানে খুব তীব্ৰ গতিত আমাৰ ভেলিউজ আমাৰ ট্ৰেডিশ্যনছ আমাৰ পৰম্পৰা হেৰাই গৈছে আমাৰ সংস্কৃতিৰ পৰা আমাৰ জাতিৰ পৰা আমাৰ চিন্তাবিলাক খহনীয়া অৱস্থালৈ গৈছে এতিয়া গতিকে এইবোৰ চিন্তা কৰিবলৈ হৈছে প্লিজ মই অনুৰোধ জনাইছোঁ কাৰণ তোমালোক আমাৰ ভৱিষ্যত নহয় আমি বয়স হ'ব এতিয়া লাহে লাহে চেষ্টা কৰিছোঁ ধৰি ৰাখিব কিন্তু খুব সোনকালে হেৰি হ'ব কিন্তু তোমালোক আমাৰ ভৱিষ্যত তোমালোকে যিটো দেখুৱাবা সেইটোৱেই হ'ব আৰু এনেকেই যদি থাকেতো বেছি দিন নাই আমাক বিদেশীয়ে পিটিব আৰু লাজ পাব লাগিব তেতিয়া কাৰণ এনেকুৱা এটা ঠাইতো আমি নাটক কৰি আহিছোঁ এইবাৰ আলি টাঙনি বুলি আলি আই ডোণ্ট ডিছক্ৰিমিনেট মোৰ শিল্পী এনেও ধৰ্ম নাই মই তাতেই বেংগলী মুছলিম এঘৰতে থাকি আহিছোঁ মিয়া বুলি কয় আমাৰ খুব ভাল ঘৰ আৰু চাফা তাফা থাকি আহিছোঁ মোৰ আপত্তি নাই তেওঁলোকৰ বাচনত ৰান্ধিছে মই খাইছোঁ মোৰ সঁচাকৈ আপত্তি নাই মই বিফ নাখাওঁ কিন্তু মই তেওঁলোকৰ বাচনটো ধুই দিছে চাফা হৈ গৈছে ৰান্ধি দিছে মই খাই দিছোঁ আই ডোণ্ট হেভ এনি প্ৰব্লেম কিন্তু এটা কথা দেখি ভয় লাগিছে যে তাত কোনো অসমীয়া মানুহ নাই বৰদোৱাৰ একদম ওচৰত কোনো অসমীয়া মানুহ নাই কোনো হিন্দু এঘৰ নাই কোনো তাতে অসমীয়া ভাষা বুজি নাপায় পায় ব্ৰকেন আৰু কিন্তু সিহঁতি নকয় সিহঁতি এই বাংলাদেশীয়ে কয় বেংগলীয়ে কয় আৰু কৰিছে দেই হায়েষ্ট আমাৰ কালেকশ্যন এইবাৰ কহিনুৰৰ আলিটাঙনিত 7.5 লাখ টকা 3 দিনত হেৰি কৰিছে আমাক 3,30,000 টকা দিছে পাৰ নাইটৰ আৰু বাকী গোটেই 4.5 লাখ তেওঁলোকৰ গতিকে হায়েষ্ট হেৰি গেলেৰী টিকেটৰ দাম 100 কিয় কাৰণ সিহঁতি চবেই ইনকাম কৰে চবৰে পকেটত পইচা আছে কাৰণ চব লেবাৰ ন চবেই কাম কৰে আমাৰ কাম নকৰোঁ হায়দৰাবাদ বেংগলোৰ আহমেদাবাদত নাচিবলৈ গৈছোঁ মই নিশিতাহঁত আমি নাচিবলৈ গৈছিলোঁ টুৰিজিমৰ ৰোড শ্ব' কৰিব গৈছিলোঁ তাতে দৌৰি আহিছে চেল্ছ গাৰ্লবিলাক क्या এই हमारी सिक्योरिटी गार्ड की गाँव की हीरोइन आई है এটা নেপালী সিকিউৰিটি গাৰ্ড নহয় চব অসমীয়া ল'ৰা বড়ো ল'ৰা চব সিকিউৰিটি গাৰ্ড বাহিৰৰ মলত নিজৰ মাটি এৰি দিছে মিয়াক খেতি কৰিবলৈ আৰু সিহঁতি সিকিউৰিটি গাৰ্ড হৈছে তাতকৈ আৰু কি লাগে খেতি কৰা ছোৱালীয়ে খেতি কৰা ট্ৰেক্টৰ কিনা মাটি আছে যদি মা দেউতাক খেতি কৰা পাঞ্জাৱত এনেকুৱা এখন ট্ৰেক্টৰ বোলে উলিয়াইছে য'ত ভুঁইও ৰুৱে ট্ৰেক্টৰখনে ভুঁই ৰুৱে এডালকৈ ৰুৱে যাতে চাউলৰ উৎপাদনটো বেছি হয় আমাৰ এতিয়া হাতেৰে ৰুওঁতে চাউলৰ উৎপাদনটো কম হয় কাৰণ তাতে এমুঠি গুচি যায় কেতিয়াবা ধৰা 2-3ডাল গুচি যায় 2-3ডাল গ'লে উৎপাদনটো কম হয় গতিকে খেতিও কৰিব পাৰি জানানে পাঞ্জাৱত খেতি কৰি বোলে BMW কিনে মাৰ্চিডিজ কিনে কিন্তু আমি খেতি নকৰোঁ লাজ কৰোঁ কিয় বা চবকে চাকৰি লাগে বৰ ডাঙৰ কথা হৈছে ইকনমিক্সত পঢ়িছিলোঁ কলেজত এই হাউ টু চল্ভ আনএমপ্লয়মেণ্ট
তেতিয়া তাৰমানে কিছুমান হেৰিৰ ভিতৰত এটা আছিলে জব টু ক্ৰিয়েট জব তো তেতিয়াই মই ভাবিছিলোঁ যে মই এটা চাকৰি নাখাওঁ 10টা চাকৰি আছে তাৰে এটা মই নাখাওঁ 9টা থাকি যাবতো মই এটা কাম কৰিম এই 10টা থাকক আৰু 10টা চাকৰি মই ক্ৰিয়েট কৰিম যাতে আৰু 10জন নিবনুৱাক মই চাকৰি দিব পাৰোঁ তেনেকৈ ভাবাচোন দিগদাৰ ছোৱালী মাক বাপেকবিলাকে আকৌ চৰকাৰী চাকৰি নহ'লে ছোৱালী নিদিয়ে ল'ৰালে তাক দিয়াহে ছোৱালী পাই যাম খেতি কৰাচোন চাওঁ মিলি পেলাই বা একগোট হৈ পেলাই খেতিৰ কথা ভাবিবা খেতি পঢ়ি লোৱা এগ্ৰিকালচাৰ পঢ়া এগ্ৰিকালচাৰ পঢ়ি পেলাই খেতি কৰা সেই বস্তুবিলাক যে পঢ়িবা শিক্ষাবিলাক পাবা কেনেকৈ কৰিব লাগে খেতি কৰা আৰু এঠাইত পাইছোঁ অসমীয়া নহয় বড়ো নে কি মানুহ আছিলে ডাঙৰ পুখুৰী আছে হায়দৰাবাদত গৈ পেলাই জাম্বো ব্ৰঞ্জৰ পোৱালি লৈ আনিছে কেনেকৈ সিহঁতক হেৰি কৰিব লাগে সেইটো শিকি আহিছে জাম্বো ব্ৰঞ্জ ডাঙৰ প্ৰনটো একদম মিছা মাছটো মস্ত ডাঙৰ জাম্বো প্ৰন কালচাৰ কৰিছে আহি পেলাই পিচি কালচাৰ বুলি কয় নেকি ন মাছৰ হেৰিটো পিচি কালচাৰ চাগে পিচি কালচাৰ চাগে তো সেইটো শিকি আহি পেলাই হায়দৰাবাদত এই জাম্বো প্ৰন হেৰি কৰিছে তো জাম্বো প্ৰন এটা জাম্বো প্ৰন 100 টকাত বিক্ৰী কৰিছে এটা জাম্বো প্ৰন গতিকে তেনেকুৱা ধৰণৰ ঢেৰ প্ৰফেশ্যন আছে যিকোনো কৰিব পাৰে গতিকে তোমালোকে সেইবিলাক ভাবা আৰু জীৱনত আগুৱাই যাবলৈ ডিচিপ্লিনটো খুব প্ৰয়োজন দেই জীৱনত মই ভাবোঁ এটা ডিচিপ্লিন থাকিব লাগে লাইফত শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এটা ডিচিপ্লিন থাকিব আৰু সেই ডিচিপ্লিনটোৱে তোমালোকৰ চিন্তাধাৰাৰো ডিচিপ্লিন কৰিব এনেকুৱা নহয় মই গাড়ী চলাই গ'লো ছোৱালীয়ে মোক অভাৰটেক কৰিল বুলি বাইক এখনে একে উৰাই ঘূৰাই গৈছিল মাই গড মই 120ত গাড়ী চলাই আছোঁ সেই মোক অভাৰটেক কৰি গুচি গৈছে মই ভয় খাই গৈছোঁ ইয়াক মই আকৌ অভাৰটেক কৰিবলৈ হ'লে ই আৰু চুটাব গৈ আগত কি হয় ঠিক নাই মোৰ লগত থকা ছোৱালীজনী সৰু ছোৱালী মোক হেল্প কৰি দিয়ে কাপোৰ পিন্ধাওঁতে তাই মোক কৈছে মুন্নি বাইদেউ কি জানেনে এইবিলাক আচলতে মৰিব লাগে এক্সিডেণ্ট হয় আৰু এটা মৰোতে ইটোৱে দেখিব লাগে কেনেকৈ মৰিব লাগে সেইটো পেণ্ডেলতে ছেকেণ্ড নাইট নাটক চাই পেলাই ফাৰ্ষ্ট শ্ব' চাই পেলাই দুটা ল'ৰাই এক্সিডেণ্ট হ'ল নহয় স্পট ডেড বাইকত ইমান উৎপাত হৈছে কিহৰ উৎপাত ইমান মাক দেউতাকক টকা টকা দি বাইক ল'ব মোৰতো গাড়ী কিনিছোঁ আজিলৈকে পাপাই ক'ব নোৱাৰে পাপাৰ টকা দি গাড়ী কিনিছোঁ ডিগ্ৰী দি উঠি নিজৰ পইচাৰ ইনকামেৰে এই বিহু মাৰি ঠিকছে বিহু মাৰিছোঁ যলৈকে মাতিছে গৈছোঁ ঠিকছে কষ্ট কৰিছোঁ তাৰমানে 11:30 বজাত যদি ৰাতি গুৱাহাটীত বিহু মাৰি শেষ কৰিছোঁ ভোডাফোনৰ গোটেই ৰাতি ড্ৰাইভাৰ লৈ আহিছোঁ গাড়ী চলাই জুনাইত নেক্সট ডে ৰাতিপুৱা শোভাযাত্ৰা কৰিছোঁ 10টা বজাত মই সেইখিনি কষ্ট কৰিছোঁ পইচা আৰ্জিছোঁ কষ্ট কৰিব লাগিব তো সেই ডিচিপ্লিন এটা লাগিব তেতিয়াহে তোমালোকৰ চিন্তাবিলাকৰ ডিচিপ্লিন হ'ব এটা দিশ থাকিব তাৰমানে চিন্তাৰ এটা মানে সঠিক ডিচিপ্লিন লাগিব লাইফত যিকোনো ক্ষেত্ৰত ইয়াং হৈ থাকিবলৈ বহুত দিনলৈ মই ইয়াং হৈ থাকিবলৈ মই এটা ডিচিপ্লিন মেইনটেইন কৰিবলগীয়া আছে খোৱাত এক্সাৰচাইজত গোটেই এভৰিথিং ত' ডিচিপ্লিন মেইনটেইন কৰিবা আৰু আজি বহুত দেৰি কথা কৈছোঁ মই ছাৰ মই ভাল পাওঁ কিছুমান বহুত কথা মোৰ মনত সোমাই আছে দুখ লাগে ইমান ভাল পাওঁ অসমত কিন্তু অসমৰ এতিয়া গৰাখহনীয়া অৱস্থা হৈছে বিহু মানে কি জুবিন গাৰ্গ আৰু বাবুদাই গান গোৱা সেয়া বিহুৰ পৰম্পৰা কাৰো মনত নাই এই নিউজ চেনেলবিলাকে জুবিনে নহয় মোৰ এটা টোপনি ধৰিছে মই শুই যাম সেইটো উৰাই ঘূৰাই 100বাৰমান দেখুৱাব কিন্তু কোনো দিন এক বহাগৰ দিনাখন কোনো নামাৰে বা নুশুনেও আজি এক বহাগ আপোনালোকে মাহ হালধিৰে গা ধুলেনে শুনিছা নুশুনে বিহু হৈছে অলপ পৰম্পৰা কিছুমান পৰম্পৰা একেলগে হৈ পেলাই বিহু আৰু এটা কথা দেই বাহিৰত বিদেশত আমি যদি নিজৰ কালচাৰ নাজানো আমাৰ কোনো স্থান নাই আমি ভাবোঁ ন ইংলিছ জানো আমি অমুক জানো আছে এনেকুৱা কথা বড়ো মানুহ বিহু মাই গড নিজৰ কালচাৰ নজনা মানুহ বাহিৰত চেঞ্জ নো ৱে ইউ আৰ নো মেন ইউ আৰ নো মেনছ লেণ্ডৰ দেশৰ মানুহ একো নাই তোমাৰ কোনো বেছ নাই কাৰণ বাহিৰৰ মানুহ খুব কালচাৰ নিজৰ কালচাৰক লৈ এই কালচাৰক লৈ কথা এটা কওঁ আজি অসমত সৰ্বাধিক নিউজ পেপাৰ এখনত পাইছিলোঁ আছাম ট্ৰিবিউন চাগে এটা সমীক্ষাত ওলাইছে অসমত এতিয়া সৰ্বাধিক কথিত ভাষা কি জানানে কি হ'ব পাৰে No, not English. I wish it was English. No, Bengali. অসমীয়াটো দ্বিতীয় স্থানত সেইটো কোৱাৰ লগে লগে আমি লাজ পাব লাগে ভয় খাব লাগে অসমতে অসমীয়া ভাষা দ্বিতীয় স্থানত আৰু কি লাগিছে
তাতকৈ গৰাখহনীয়া জাতি আৰু ক'ৰবাত আছেনে? নাই। এৰি দিছোঁ আমি, চব এৰি দিছোঁ, চব। আবেল মুঠে মাতে গোটেই এৰি দিছোঁ চব। তাৰ কিয় কৈছোঁ মই এইটো কথা আৰম্ভ কৰিলোঁ, মই এইবাৰ ষ্ট্ৰেটফৰ্ড গৈছিলোঁ, UK ষ্ট্ৰেটফৰ্ড, য'ত শ্বেক্সপিয়াৰৰ জন্ম হৈছিল, আপুনি এইবাৰ বুলি জেগাটুকুৰ গোটেই চালোঁ, ঘূৰিলোঁ মেলিলোঁ। শ্বেক্সপিয়াৰৰ যিটো ঘৰ খুব ধুনীয়াকৈ ৰাখিছে। আমাৰতো সেইবিলাকো নাই, আমাৰ ধুনীয়া পুৰণি আমাৰ বস্তুবিলাক ভালকৈ ৰখাৰো হেৰি নাই। আৰু ৰাখিলেওতো কি হ'ব, টুৰিষ্ট চাবলৈ যাবলৈ হ'লে দিব পিক পেলাই পেলাই, তাতেতো কোনো পিক নেপেলায়। তো চিভিলাইজ হ'ব লাগিব, আমি কালচাৰ হ'ব লাগিব ইয়াত। তাৰপিছত তাতে দেখিছোঁ ৰবীন্দ্ৰনাথ টেগৰৰ বাষ্ট মানে ইমানখিনিলে যিটো প্ৰতিমূৰ্তি হয় সেইটো বাষ্ট বুলি কয়। চ' ৰবীন্দ্ৰনাথ টেগৰৰ বাষ্ট কেনেকৈ পালেহি ইয়াত? আউট অফ অল ৰবীন্দ্ৰনাথ টেগৰ মই ভাবিছোঁ বঙালী, তাৰমানে মই পিছত গম পালোঁ যে ৰবীন্দ্ৰনাথ টেগৰৰ লিখনিত হেনো শ্বেক্সপিয়াৰৰ লিখনিৰ আভাস আছিল বুলি কয়। হিজ ৰাইটিংছ ৱেৰ ইনস্পায়াৰ্ড বাই শ্বেক্সপিয়াৰ। চ' সেই তেনেকৈ গৈ শ্বেক্সপিয়াৰৰ দেশত কেনেকৈ জানিব ৰবীন্দ্ৰনাথ টেগৰক? বঙালীয়ে পোৱাইছেগে ৰবীন্দ্ৰনাথ টেগৰক তাতে। আমাৰ শংকৰদেৱক কোনোবাই চিনি পায়নে? মই ভাবোঁ ৰবীন্দ্ৰনাথ টেগৰতকৈ আমাৰ শংকৰদেৱে বহুত ওপৰৰ সৃষ্টি কৰিছে। অন্ততঃ এনেকুৱা এটা ধৰ্মৰ সৃষ্টি কৰিছিল, যিটো ধৰ্ম বৈষ্ণৱ ধৰ্ম, য'ত কোনো কাষ্টিজম নাই, সকলো সমান। তেনেকুৱা এটা ধৰ্মৰ সৃষ্টিকাৰ ৰচোতা হৈছে শংকৰদেৱ। কিন্তু শংকৰদেৱত অসমতে এতিয়া মানুহে নাজানে, অসমত থকা বঙালী বা হেৰিখিনি বাংলাদেশীখিনিয়েতো নাজানে, অসমৰ বাহিৰত কোনেও নাজানে। কিয় নাজানে? আমাৰ তাত দুখ, আমি প্ৰচাৰ কৰা নাই। সত্ৰীয়া নৃত্যটো শাস্ত্ৰীয় নৃত্য হ'বলৈ কিমান বছৰ লাগিল? শেহতীয়া, দি লাষ্ট ক্লাছিকেল ডান্স ডিক্লেয়াৰ্ড ৱাজ সত্ৰীয়া। But thank God সত্ৰীয়া is one of the classical dances হ'ল। ইমান আছে তেওঁৰ সৃষ্টি, শাস্ত্ৰীয় নৃত্য, সত্ৰীয়া সংস্কৃতি, তেওঁৰ লিখনি, চব বস্তু, ভাওনা, অমুক তমুক, এইবিলাকৰ প্ৰচাৰ নাই। এতিয়া আৰম্ভ কৰিছে কোনোবাই। সেই প্ৰচাৰ নাই। আমি মানে প্ৰচাৰ কৰিব লাগিব জাতিটোৰ, জানানে? গঠনমূলক চিন্তা কৰিব লাগিব, ওলাই যাব লাগিব, কাম কৰিব লাগিব, ভাল কাম, ভাল কাম কৰা, ভাল চিন্তা কৰা। আৰু আজি মোৰ এটা মনলৈ আহিছিলে হঠাৎ, এই পুৰুষসকলেতো পুৰুষ দিৱস পালন নকৰে, আমি নাৰী দিৱস কিয় পালন কৰোঁ? কিয় আমি নিজকে দুৰ্বল বুলি ক'বলৈ চেষ্টা কৰি আছোঁ? কৰক, হৈ আহিছে Women's Day, কৰক celebrate. I am not against it, but I don't understand why we celebrate Women's Day. Why? Because we are weak. There is a fear back of our mind. এটা ভয় আছে আমাৰ। আমি যিমানেই ইনকাম নকৰিছোঁ কিয়, আমি যিমানেই কাম নকৰিছোঁ, যিমানেই শিক্ষা আমি আহৰণ নকৰিছোঁ কিয়, আমাৰ এটা ভয়। এই আজি গোটেই দিনটো মই ছুটি কৰিলোঁ ভাই, হেৰি নহয়, কিবা হ'ব, ঘৰৰ পৰা কি ক'ব গৈ পেলাই, এই অমুকটো কিনি লৈ যাওঁ, অমুক বজাৰ কৰোঁ, অমুক কৰোঁ। We end up proving ourselves as a super woman. আমি ছুপাৰ woman দেখুৱাবলৈ যাওঁ। কিন্তু এজন পুৰুষ অফিচৰ পৰা আহি পেলাই ইমান টেনশ্যন ল'ব নালাগে যে তেওঁ গোটেই দিনটো অফিচত আছে, কিন্তু আমি ল'ব লাগে। এই চিন্তাবিলাক সলনি কৰিব লাগিব। ক'ৰবাত গ'লে এতিয়াও তোমালোকৰ বয়স আছে, যদি কোনোবা ল'ৰাই ইয়াতে নিজৰ ভাত খোৱা কাঁহীখন নোধোৱা, প্লিজ ধুবা ভাত খোৱা কাঁহীখন। মই ভাবোঁ সেই ভাত খোৱা কাঁহীখনৰ পৰা আহি আজি ডিভৰ্চৰ ৰেট বাঢ়ি গৈ আছে। কিয়? সেই ভাত খোৱা কাঁহীখন যে তুমি নুধুলা, তোমাৰ ভণ্টিয়ে ধুৱে, বাইদেৱে ধুৱে, মায়ে ধুৱে, চবে নিজৰ কাঁহী ধুৱে, তুমি যে নুধুলা, তুমি ভাবি ল'লা যে ভাত খোৱা কাঁহীখন, চোৱা কাঁহীখন ধোৱাটো পুৰুষৰ দায়িত্ব নহয়। আৰু তেনেকৈ বহুত দায়িত্বই পুৰুষৰ নহয়। ঠিক আছে, কৰিছিল আগতে মহিলাসকল ঘৰতে থাকিছিল, কিন্তু আজিকালি চব ৱৰ্কিং ওমেন নহয়, চবে সমানে কষ্ট কৰি আছে, আমি চবে সমানে কষ্ট কৰিছোঁ। গতিকে ঘৰলৈ ঘূৰি আহি ভাত খাই মই দুখন কাঁহী ধোৱাতকৈ মই যদি এখন কাঁহী ধোওঁ, মোৰ কষ্টটো কম হ'ব। এখন তুমি নিজৰখন ধুলা, এখন মই মোৰখন ধুলোঁ, তো কষ্টটো কম হ'ব নহয়। আৰু তেতিয়া তোমালোকৰ চিন্তাৰো পৰিৱৰ্তন হ'ব যে আমি কাম, কিছুমান কাম তাৰমানে এইখিনি মহিলাৰে কাম, এইখিনি পুৰুষৰে কাম, সেইটো নাথাকিব আৰু। এওঁ কাপোৰ ইচ্ছা, এওঁ কাপোৰখিনি মেলি দিবলৈ নহ'ল পাই, মই আৰু এওঁ পেটিকোট মেলি দিমনে? How does it matter? If she can dry your inners, why can't you put her clothes to dry? I don't care. মই এনেকুৱা কথা ওপৰলি ক'বলৈ মই কেয়াৰ নকৰোঁ, কাৰণ মই দেখি আহিছোঁ এই বস্তুবিলাক ভয়ানক হৈছে। আমি ইকুৱেল ৰাইটছ লাগে, আমাক ইকুৱেল অপৰচুনিটিজ লাগে, আমি চিঞৰি আছোঁ।
উই হেভ টু ক্ৰিয়েট ইকুৱেল অপৰচুনিটি আমি ক্ৰিয়েট কৰিব লাগিব আমি গাড়ী চলাওঁ গাড়ী চলাই গৈ থাকোঁ নহয় কোনোবা এখন গাড়ীয়ে বেয়াকৈ চলাইছে পটককৈ মোৰ দাদাই বা কোনোবাই পুৰুষ এজনে কৰিব নিশ্চয় ছোৱালীয়ে চলাই আছে দেই গাড়ীখন গৈ পেলাই দেখিবা হয় ছোৱালীয়ে চলাই আছে সঁচা কথা কিয় আমাৰ ভয় লাগে গাড়ীখন চলাবলৈ ভয় ইমান ভয় কি হয় নচলাবা গাড়ী তেতিয়াহ'লে বাছত যাবা আৰু যদি চলাইছা কনফিডেণ্টলি চলাবা ল'ৰাই যেনেকৈ কনফিডেণ্টলি চলাইছে তেনেকৈ কনফিডেণ্টলি চলাবা লাগিব খুন্দা লাগিব ক'ৰবাত খুন্দা লাগিব বনাই লওক কনফিডেণ্টলি চলাবা এতিয়া মই সেইটো প্ৰব্লেম ফেচ কৰোঁ ইমান এডভান্স ছ'চাইটি এতিয়া কিন্তু মই গাড়ী চলাই গ'লে কেনেবাকৈ যদি ল'ৰা এটাই দেখিলে গাড়ী চলাই মই অভাৰটেক কৰি গ'লোঁ সেইখন গাড়ী লাগি গ'ল ছোৱালীয়ে অভাৰটেক কৰিব মোক তাৰপিছত হৈ যায় ৰেচ ফৰ্মুলা 1 আৰম্ভ হৈ যায় ময়ো দেই বৰ থাকে নিদিও মই অভাৰটেক ইফালে যাওঁ ৰেৰভিউত চাই থাকোঁ ইফালে যাওঁ ৰেৰভিউত চাই থাকোঁ নিদিও অভাৰটেক কৰিব কিন্তু দেৰ আৰ বায়'লজিকেল ডিফাৰেঞ্চেছ যেতিয়া ফিটাছটো ইমপ্লাণ্ট হৈ যাব আমাৰ গৰ্ভত আমি সেই 9 মাহ দিবই লাগিব সেই বাচ্চাটোক আৰু যেতিয়া সেই বাচ্চাটোৰ জন্ম হ'ব সেই বাচ্চাটোৰ কমিটমেণ্ট থাকিব কিছুমান তাক এজন সুনাগৰিক কৰা গতিকে সেই বায়'লজিকেল ডিফাৰেঞ্চেছবিলাক ময়ো মানো মই সংসাৰ কৰিছোঁ মই বিয়া হৈছোঁ কিছুমান মোৰ দায়িত্ব মই পালন কৰিব লাগিব সেইখিনি কৰিম মোৰ শাহুৱে মোক নামঘৰলৈ লগ ধৰিছে মই মেখেলা চাদৰ পিন্ধি যাম বিহু আহিছে মই মেখেলা চাদৰযোৰ পিন্ধিম মোক কোনোবা বিহু মঞ্চলৈ মাতিছে মই মেখেলা চাদৰ পিন্ধি যাম মই সালোৱাৰ কুৰ্তা বা জিন্স পিন্ধি নাযাম কিন্তু য'ত আই এম নট কমফৰ্টেবল ৱেৰিং আ মেখেলা চাদৰ আই এম মোৰ কমফৰ্টেবল ইন জিন্স এণ্ড টি চাৰ্ট বা সালোৱাৰ কামিজ তাত মই সালোৱাৰ কামিজে পিন্ধি যাম তাত মই জিন্সে পিন্ধি যাম মই গাড়ীখন চলাই ঘূৰি ফুৰিছোঁ গোটেই অসমত তাত যদি মোৰ শাহুবোৰে বেয়া পায় তাই জিন্স পিন্ধি ঘূৰি ফুৰিছে আই ডোণ্ট কেয়াৰ কাৰণ আই এম কমফৰ্টেবল ইন জিন্স এণ্ড টি চাৰ্ট আৰু মই ভাবোঁ মোৰ দেহটো আৰু ভালকৈ ঢাকি ৰাখিছে জিন্স আৰু টি চাৰ্টে মোৰ দেন মেখেলা চাদৰ চ' সাহস কৰিব লাগিব চিন্তাবিলাক আৰু সাহসী কৰিব লাগিব আমি নিজে নিজকে ডমিনেট কৰাই থৈছোঁ পুৰুষে কৰা নাই পুৰুষে নিজে বুজি পাব এই লাভ উইল আৰু আটাইতকৈতো ভাল কথা মইতো ইমান ভাল পাওঁ কোনোবাই প্ৰশ্ন সোধে দেই আপুনি বাৰু মহিলা হৈ গৌৰৱ অনুভৱ কৰেনে পুৰুষে নুশুধে কিন্তু আপুনি গৌৰৱ অনুভৱ কৰে নে আপুনি যে এজন পুৰুষ মইতো আৰু গৌৰৱ কৰোঁ কাৰণ জন্তুত সদায় মেল জন্তুটো বেছি ধুনীয়া কিন্তু মানুহক ফিমেল ইজ মোৰ ভাল চিন্তা কৰা দেশৰ চিন্তা কৰা যি কৰা দেশৰ চিন্তা কৰা এই মানে একদম এলাৰ্মিং কণ্ডিশ্যন এতিয়া অসমৰ একদম এলাৰ্মিং কণ্ডিশ্যন নেগিৰ যিটো ঘটনা হৈছিল সেইটো এতিয়া অপজিট হ'ব তাৰমানে আমাক কিনিব আমাক কাটিব খুজিব গতিকে আমি দায়িত্ব ল'ব লাগিব আমাৰ মাটিৰ দায়িত্ব আমাৰ জাতিৰ দায়িত্ব আমাৰ সংস্কৃতিৰ দায়িত্ব চব দায়িত্ব আমি ল'ব লাগিব বহুত ক'লো ডাঙৰ লেকচাৰ দিলোঁ একদম বিৰাট ডাঙৰ লেকচাৰ দিব পৰা হৈ গৈছে বৰ কৰিলোঁ চাগে অলপ বেয়া নাপাবা কিন্তু চিন্তা কৰিবা মা দেউতাৰ কথা চিন্তা কৰিবা দেশৰ কথা নিজৰ আগতে চব বাদ দিয়া নিজৰ কথা চিন্তা কৰিবা ভাল বেয়াটো কিন্তু আমাৰ এটা হেৰি আছে দেই ছিক্স চেন্স এটা আমি ভাল কাম কৰিছোঁ বেয়া কাম কৰিছোঁ কৈ দিয়ে ছিক্স চেন্সটোৱে সেই ছিক্স চেন্সটোক অলপ গুৰুত্ব দিবা সেই বস্তুটোক গুৰুত্ব দিবা ভিতৰৰ পৰা এটা বস্তুৱে কয় যে তই এইটো বেয়া কাম কৰিছোঁ নকৰিবা মই নকৰোঁ মোৰ যদি কিবা এটা ডাউট থাকে মই অমুকলৈ নাযাওঁ মই আজিকালি নাযাওঁ নকৰোঁ সেইটো কাম দেই চবৰে ভাল হওক তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ মটিভেশ্যন তোমালোক নিজে মটিভেশ্যন ল'ব পৰা নিজৰ মাজৰ পৰা নিজেই ল'বা আৰু নহ'লে আনক চাবা মই লোকক চাওঁ ভাবোঁ অভিনয় মই শিকিব লাগিব আৰু শিকিব লাগিব তেনেকৈ চাওঁ মোতকৈ আৰু মই ভাবোঁ কেতিয়াবা ইচ্ছা মই বম্বেত কিয় নাথাকিলোঁ মই অমুক কিয় নহ'লোঁ মোৰ নাকটোত ঐশ্বৰ্য ৰায় নিচিনা কিয় নহ'ল মোৰ চকুকেইটা কিয় নহ'ল তাৰপিছত ভাবোঁ মোতকৈতো কিছুমান আছে ন যিয়ে মোৰ সমান প্ৰিভিলেজ নহয় মইতো এইখিনি প্ৰিভিলেজ এটলিষ্ট তো তাৰ বাবে ভগৱানক ধন্যবাদ জনাই আৰু যি ভাবিবা দেই মই আৰু এটা পজিটিভ নেগেটিভ থটছৰ কথা কৈ দিওঁ আমাৰ চিন্তাই পজিটিভ আৰু নেগেটিভ থটছৰ উৎপাদন কৰে উৎপাদনো হ'ব ন তো এই পজিটিভ আৰু নেগেটিভ থটছে গ'লগে মোৰ মানুহজন খুব মৰমীয়াল খুব মৰম লগা আছিল কিন্তু হি ৱাজ উইক দুৰ্বল আছিলে
কিবা হ'লে মই নাথাকোঁ আৰু যামগৈ আৰু ভনী এজনী ঢুকাইছিলে মই বাৰ্বি তালৈ যামগৈ মই বাৰম্বাৰ কওঁ বুবু প্লিজ এনেকুৱা কথা নক'বা প্লিজ নক'বা তুমি নিগেটিভিটি আনিবা আৰু শেষত এনেকুৱাই হ'ল গোটেই নেগেটিভ ভাইবছ আহি তেওঁক লৈ গুচি গ'ল মই নোৱাৰিলোঁ খুব চেষ্টা কৰিলোঁ তেওঁক পজিটিভ কৰাবলৈ পজিটিভ চিন্তা কৰিবলৈ ত' মই নিজৰ লাইফৰ এক্সপিৰিয়েঞ্চৰ পৰা গম পালোঁ যে আমি যি চিন্তা কৰিম সি পজিটিভ আৰু নিগেটিভ এনাৰ্জি ক্ৰিয়েট কৰিব আমাৰ চৌপাশে ত' তোমাৰ ওপৰত ডিপেণ্ড কৰে তোমাক কি এনাৰ্জি লাগে পজিটিভ ভাবিবা প্ৰথম বছৰ থিয়েটাৰত মোৰ সহ অভিনেতাজনে খুব মোক ডিষ্টাৰ্ব কৰিছিল মোক অসহায় কৰি দিছিলে মই ফেইল কৰিছিলোঁ ফাৰ্ষ্ট ইয়েৰ ফেইল কৰিছোঁ বুলি মই ধৰি লৈছোঁ মোক কয় ফাঁচকা ইমান শ্ল' কিয় ফাঁচকা ডাইলগ ইফালে যোৱা আই ৱাজ নাৰ্ভাছ ট'টেলি কাৰণ মই থিয়েটাৰ কৰি পোৱা নাই আগতে তাৰপিছত মই ৰীণা বৰাক লগ পালোঁ ৰীণা বৰা বাইদেৱে ক'লে যে বৰষা চব বাদ দিয়া ফাষ্ট শ্ল'ৰ কথা নহয় তুমি নিজেই গম পাবা ক'ত ফাষ্ট ক'ব লাগে ক'ত শ্ল' ক'ব লাগে মঞ্চখন সেৱা কৰিবা আৰু উঠি যাবা এইটো ভাবি যাবা যে তুমি সংলাপ ক'বা আৰু প্ৰেক্ষাগৃহত বহি থকা প্ৰতিজন দৰ্শকৰ চকু প্ৰতিখন কাণ অকল তোমাৰ ওপৰতে থাকিব আৰু ইট হেপেন মই তেনেকেই কওঁ আই ডোণ্ট কেয়াৰ ফাষ্ট ক'ব লাগে হেৰি কওঁ মই ফাষ্ট কওঁ শ্ল' কওঁ কিন্তু মই যি কওঁ স্পষ্ট কওঁ প্ৰতিটো শব্দ স্পষ্ট কওঁ আৰু প্ৰতিটো শব্দ যিহেতু স্পষ্ট কওঁ কাষৰ যোনে বহুৱালি কৰি থাকক বান্দৰামি কৰি থাকক চবেই অকল মোকেই চাই থাকে ত' সেই এনাৰ্জিটো মই ক্ৰিয়েট কৰিছোঁ মোৰ যে মই কৰিম মোলৈকে চাব লাগিব মই সেইটো এনাৰ্জি লৈ পেলাই কাম কৰিছোঁ গতিকে মোলৈকে চাব লাগিব ত' সেই এনাৰ্জিটো লাগে তাৰমানে মই এইটো কাম কৰিবলৈ যাম এইটো হ'বই নহ'ব নেকি এইটো নহ'ব নেকি নহ'বও পাৰে আই নট ছেইং যে প্ৰতিটো কাম হ'ব কিন্তু তুমি পজিটিভ থাকিব লাগিব সেই পজিটিভ নেগেটিভ নাভাবিবা নিদিবা নেগেটিভ এনাৰ্জি আহিবলৈ খুব মানে ডিষ্ট্ৰাক্টিভ ইভিল হয় নিদিবা নেগেটিভ এনাৰ্জি আহিবলৈ দেই পজিটিভ ভাবিবা পজিটিভ হ'ব দেই